friends, welcome back to my channel abcfarminvlog. So next এটা ভিডিওলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এটো মোৰ 6 নম্বৰ ব্লগ আছে। আশা কৰো আপোনালোক সকলো ভালে পায় আৰু এদিন বা দুদিন লেট হ'ব পাৰে ব্লগ এতিয়া, সো তাৰ কাৰণে সৰি। আৰু আজি ব্লগটো মই সন্ধিয়াৰ পৰা আৰম্ভ কৰিছো। চাই থাকিব, শেষলৈকে ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব। তেতিয়াহ'লে বলক ব্লগটো আৰম্ভ কৰো। क्या बजिसे 10টা আমি বাচ্চাত খালো। এতিয়া হোম পুনৰবাৰ লগ পাম ৰাতিপুৱালে। বাই বাই। क्या बजिसे 10টা আমি বাচ্চাত খালো। এতিয়া হোম পুনৰবাৰ লগ পাম ৰাতিপুৱালে। বাই বাই। দেখাইছ চবকে দেখাইছ। কালি পাছবেলা মানে মাইনা বাপেক আহিছিলে ঘৰত, কিবা এটা অকেজনত আহিছিলে আৰু ঘৰত মোৰ নিজৰ ঘৰত কাম কৰি লগাই থকাৰ বাবে দৰকাৰ হোৱাৰ বাবে আজি গুচি গ'লগৈ। শিকাই থ'বলৈ গৈছে তেওঁ। 11টা বাজি গ'ল। আচলতে ৰাতিপুৱা জলপানো খালোঁ, তো কাম কিছুমান কৰি লওঁ। ভিডিঅ'টো আগবঢ়াবলৈ চেষ্টা কৰিছোঁ কিন্তু নোৱাৰিছোঁ। ভিডিঅ'টো মানে আগবেলা মই কৈছোঁ, আগবেলা সময়কণ মোৰ ইমানেই ব্যস্ততা যে ভিডিঅ'টো বনাবলৈ নোৱাৰোঁ। আৰু এইটো মই ট্ৰাইপড এডাল অৰ্ডাৰ কৰিছিলোঁ, অহাই নাই এতিয়ালৈকে। যাতে একো মই দেখাবই নোৱাৰিছোঁ। আলহী আহিছে তাতে। আজি মোৰ মিষ্টাৰ আহিছিলে, গ'ল। তো দেখিলে আপোনালোকে, গ'ল কামত আহিছিলে বাৰু, গ'ল এতিয়া। তো ব'লক তেতিয়াহ'লে যিকণ পাৰে মই দেখাম। অলপ কাম কৰিবলৈ আছে ৰুমত, কাপোৰ চাপোৰ অলপ জাপিবলৈ আছে। চাই থাকক ভিডিঅ'টো। সদায় একেবিলাক কামেই থাকে, ৰাতিপুৱাৰ পৰা কৰি গধূলিলৈকে কামবিলাক কৰি হয়হে, তাৰপিছতে আকৌ গধূলিটো হয়হে লেতেৰা হৈ আৰম্ভ। কিমান যে কৰিব লাগে কাম। এতিয়া মই চাফা কৰিছোঁ মোৰ কাকাৰ ৰুমটো। ইমানে লেতেৰা কৰি থওঁ কাপোৰখিনি, মানে লেতেৰা কৰি নথওঁ। এইবিলাক তাক কৰিবলৈ দিয়া কাম আধাৰ কাৰ্ড নে ভোটাৰ কাৰ্ডৰ কাম কৰি থকা কাম হয়। আৰু এই টেবুলখন জাপি দিছোঁ, ইমানেই খেলি মেলি কৰি দিছে। সদায় জাপোঁ, তাৰ ৰুমলৈ আহিলেই মই জাপি থৈ যাওঁ, কিন্তু সদায় আকৌ যেতিয়া নেক্সট সোমাবলৈ যাওঁ এনেকুৱাই দেখোঁ। তো মই জাপি চাফা কৰি দিছোঁ। জাপিলোঁ, তাৰপিছত চাফা কৰিলোঁ। এতিয়া ৰুমটো চাফা কৰি হৈ গ'ল। বাকী গোটেইখিনি ৰুম চাফা কৰা হ'ল। আচলতে ৰাতিপুৱা শুই উঠি আমাৰ চবেই ৰুম চাফা কৰে, মাত্ৰ এইটো ৰুমহে আমাৰ দাদাই কেকাই মানে চাফা নকৰে। তো এতিয়া মোৰ বিশেষ আৰু কাম আছে, কাপোৰ ধুবলৈ আছে। কাপোৰ চাপোৰ ধুই আকৌ পুনৰ লগ পাম। বাই। এয়া ঘৰ চাফা কৰি থোৱা আছে পুৰা। বাকী চব ঘৰ ক্লিনিং কৰি থোৱা হ'ল, ভাত পানীও বনাই থোৱা আছে আৰু চবেই হৈ গ'ল। বাছ কাপোৰ ধুবলৈ আছে, চাফা হৈ যাব।
চা ধুলো গা ধুই আহি মাইনাজনী খোৱালো আজি মাইনা আপাক আহিছিলে তো গ'ল কালি আহিছিলে আচলতে গ'ল আজি আৰু বহুত ব্যস্ততা আছিল আজি দিনটো আচলতে মই আগবেলা সময়কণ সময়ে নাপাওঁ একো দেখাবলৈ সময়ে নাপাওঁ সেইকাৰণে পিছবেলাৰ পৰা আৰম্ভ কৰোঁ কিন্তু কালি পিছবেলালৈকে নোৱাৰিলোঁ সন্ধিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ একোৱে নোৱাৰিলোঁ দেখাবলৈ কিন্তু চেষ্টা কৰিলোঁ যিকণ পাৰোঁ অকলে যদি আশা কৰোঁ আপোনালোকে ভাল পাইছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নতুন যদি আপোনালোকে মোৰ চেনেলটোক আৰু ইমানতে সামৰিছোঁ আজি ব্লগটো পুনৰ এটা ব্লগত লগ পাম বাই বাই